হে দোস্ত আজি মই উপস্থিত আছো এখন জংঘলৰ মাজত। আপোনালোকে চাওক, কালি ৰাতিপুৱা সময়ত ইয়াত এটা বাঘ দেখা পোৱা গৈছিল। মই উপস্থিত আছো এতিয়া বৰ্তমান জামুগুৰি হাটৰ কৰতিপাৰ অঞ্চলৰ সমীপতে থকা বৰপুখুৰী পাৰৰ পিনে যোৱা এখন হাবিৰ মাজত। এইখন চাওকচোন, অৰণ্য কিমান ডাঙৰ দেখিছে নহয়। এই পিনে দেখা পোৱা গৈছিল বোলে কালি এটা বাঘ। আপোনালোকে কেতিয়াবা এফালে আহিলে সোমাই যাব এই হাবিখনত, তেতিয়া আপোনালোকে কোনোবা দিনা হয়তো প্ৰত্যক্ষ কৰিব পাৰিব। মই অলপ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিম। সোমাই যাওঁ আপোনালোকৰ এই ভিডিঅ'টো অকণমান ষ্টপ কৰি ৰাখিছোঁ। নাই, ঠিক আছে, মই সোমাই গৈ আছোঁ কেমেৰালৈ। যিমান দূৰলৈ পাওঁ চেষ্টা কৰিছোঁ দেখাবলৈ, জুম কৰি দিছোঁ। কিমান দূৰলৈ পাৰি দেখাইছোঁ। ইয়াত কিমান দেখিছে ডাঠ অৰণ্য। মই তাৰ মাজত সোমাই গৈ আছোঁ। গৈ আছোঁ। এটা ৰাস্তা আছে যেনিবা। ভয় ভাৱটো আছে ধৰক, ইমান ডাঙৰ অৰণ্য। সেইপিনে পিছপিনে আৰু এখন অৰণ্য। ইমান ডাঙৰ অৰণ্য আপোনালোকে আহিলে ইয়াত অলপ দিনৰ পিছত 1 জানুৱাৰীৰ সময়ত ইয়াত গোটেই অলপ কিছুমান জেগা চাফা কৰা হয়। ইয়াতে কিছুমান মানুহে ভোজ চোজ খায়। এয়া আপোনালোকে দেখিবলৈ পায়, এয়া মোৰ ইউটিউব চেনেলত দেখিবলৈ পাইছে। এয়া অৰণ্য মাজত সোমাই আহিছোঁ। এখন অৰণ্য আছে। মই এতিয়া কিবা দৌৰি যোৱাৰ নিচিনা দেখা পালোঁ, তাকে আগবাঢ়ি আহিছোঁ। দেখাবলৈ চেষ্টা কৰিম, যদি পাৰোঁ কেমেৰাই ঢুকি পায় চেষ্টা কৰিম দেখাবৰ বাবে। চাই থাককচোন মোৰ লগত আপোনালোকে ইউটিউব চেনেল, হিমাংশু কলিতা ইউটিউব চেনেল। এইখিনিয়ে যোৱা নিচিনা দেখা পালোঁ, কিন্তু বস্তুটো কি আছে ধৰিব নোৱাৰিলোঁ। তললৈ দেখিছোঁ কিন্তু কেমেৰা নাযায়, নেউল আছে। এইপিনে চাওকচোন, এটা গুহা, ইয়াত থাকে শিয়াল। অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে গাঁত এটা আছে, ইয়াতে থাকে শিয়াল। মই আজি দেখাবলৈ চেষ্টা কৰি আছোঁ। আৰু সেয়া দেখিছে ইফালে বহুত ওখ গছ। মই অলপ জুম কৰি দেখাবলৈ চেষ্টা কৰিম। এয়া দেখিছে আপোনালোকে কিমান বৃহৎ ডাঙৰ গছ। আপোনালোকে অৰণ্যৰ মাজত যদি চাবলৈ বিচাৰে, আপুনি মোৰ লগত আপোনালোকে মোক মেছেজ কৰিব। মই আপোনালোকৰ হোৱাটছআপ নম্বৰ দিব, তাত সকলো দেখাই দিম। মই হাবিৰ মাজত গোটেই ঘূৰি ফুৰিছোঁ আৰু ভিতৰলৈ যাব পৰা অৱস্থাত নাই, কাৰণ মই এজন মানুহৰ পৰা জানিব পাৰিলোঁ সিটো চাইডে বোলে আপোনালোকে সকলোৱে জানে গণেশ বা আছে, সেইফালে যাব নোৱাৰি। সেইফালে দেখাবলৈ অকণ অসুবিধা হ'ব, কাৰণ তেওঁলোকে খেদি আহিব পাৰে। সেইকাৰণে মই এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লাগিব। আৰু আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব শ্বেয়াৰ নিশ্চয় কৰিব। আৰু বেয়া লাগিলে ব্ৰেক আইকনটো প্ৰেছ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰ ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, মোৰ যিকোনো ভিডিঅ' আপোনালোকে পোনপ্ৰথমে পাবৰ বাবে। মই ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।